32 সাইজৰ ব্লাউজটো চিলাই মোৰ কমপ্লিট হ'ল আৰু আপোনালোককো দেখাই দিওঁ বলক তেতিয়া 32 সাইজৰ ব্লাউজটো কাটি থৈছিলোঁ মই হেয়া আজি চিলাবলৈ লৈছোঁ আৰু ভিডিঅ'টো কৰি লৈছোঁ আৰু এইফালে মই দুচটা আগে অস্ত্ৰ কাপোৰ দি পিনে ধুনীয়াকৈ জোখমাখ কৰি কাটি থোৱাই আছে এতিয়া চিলাম আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এনেকৈ মুটুকাই পিনে মই লৈছোঁ চিলাবলৈ মুটুকাই পিনে সমান কৰি ল'ব সমান কৰি মাজতে ভাঁজ কৰি এনেকৈ চুকলৈকে চিলাব চুকীয়াকৈ মানে কোণীয়াকৈ চিলাব আৰু ইফালেও তেনেকৈ চিলাই দিব এনেকৈ চিলাই যাব হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বাৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বলক তেতিয়া ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু ধুনীয়াকৈ এডোখৰ চিলাই ল'লোঁ আৰু এতিয়া ইভাগে ভাঁজ কৰিব লাগিব আপোনালোকে চাই যাওক ভিডিঅ'টো চালে গম পাব তেতিয়া আৰু সৰু সুৰাকৈ নিজৰ ঘৰতে মেচিন থাকিলে মানে আপোনালোকে চিলাই ল'ব পাৰিব নিজৰ জোখৰ ব্লাউজ 32 সাইজৰ ব্লাউজ এইটো আচলতে আৰু এইফালে এনেকৈ মুটুকাই পিনে এইফালেও এটা কোণীয়াকৈ চিলাব লাগিব মানে তল চাইডটো বহলকৈ দিব লাগিব আৰু ওপৰ ফালে সৰু কৰি আনিব লাগিব তেনেকৈ চিলাব লাগিব তেতিয়াহে ধুনীয়াকৈ ফুলি উঠিব বস্তুটো আৰু এনেকৈ চিলাব আপোনালোকে যদি ঘৰতে চিলাব বিচাৰে নিজৰ ব্লাউজ এয়া দেখিছে ধুনীয়াকৈ হৈ গ'ল মই ইফালতো চিলাই লওঁ ইফালত মানে আৰু এটা আছে সেইটো চিলাই ল'ম আৰু ধুনীয়াকৈ মিলাই চাই ল'ব আগতীয়াকৈ এইদৰে মিলাই চাই ল'ব নহ'লে উলট পালট হৈ যাব সেইকাৰণে মিলাই পিনে চাই ল'ব আপোনালোকে আৰু এনেকৈ লৈ পিনে চিলাই হৈ গ'ল মোৰ আৰু এইফালে দেখিছে এইখন লগাব লাগিব তাৰপিছত এই দুডোখৰ লগাব লাগিব দুডোখৰ মানে অস্ত্ৰ কাপোৰ আৰু ব্লাউজৰ কাপোৰটো ধুনীয়াকৈ আপোনালোকে চিলাই ল'বও পাৰিব কাষে কাষে ধুনীয়াকৈ চিলাই ল'ব পাৰে আৰু মই এতিয়া নিচিলাওঁ বাৰু আৰু হাতৰ ফালেতো সেইটো মন কৰিব হাতৰ ছাইডটো বেলেগকৈ আৰু ইডোখৰো বেলেগকৈ ধুনীয়াকৈ মন কৰি পিনে লগাব লাগিব নহ'লে উলট পালট হৈ গ'লে দিগদাৰ হয় আপোনালোকে কাটোতে চিন এটা দি থ'ব কোন ছাইডত হয় আৰু ধুনীয়াকৈ এতিয়া এনেকৈ কৰি পালটাই পিনে চিলাব লাগিব মই এনেকৈ চিলাই যাম আৰু মোৰ এইফালে চিলাই হৈছেগৈ অকণমান আছে ধুনীয়াকৈ ধৰি ল'ব নহ'লে লৰচৰ হৈ গ'লে বেকা বেকি হৈ গ'লে দিগদাৰ হ'ব সেইকাৰণে ধুনীয়াকৈ ধৰি পিনে চিলাব লাহে লাহে চিলাব আৰু আগে মানে কাপোৰ কেইচটা চিলাই ল'লে ভাল হয় মই এতিয়া নিচিলোৱাকৈ চিলাইছোঁ আৰু এয়া হৈ গ'ল মোৰ আৰু এতিয়া আকৌ এটা চিলাই মাৰিব লাগিব ইয়াৰ ওপৰতে ব্লাউজ কটা ভিডিঅ'টো যদি নাই চোৱা আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আপোনালোকে ভিডিঅ'টো গৈ চাই ল'বগৈ এবাৰ এইখন কাপোৰখনত মাৰিব লাগিব সৰুকৈ মানে অকণমানিকৈ চিলাইটো মাৰিব লাগিব যিখন মই হাত দি আছোঁ সেই কাপোৰখনত মাৰিব লাগিব ইফালৰখনত নহয় এইফালৰখনত মাৰিব লাগিব আৰু ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেলটো অল কৰিব আৰু ধুনীয়াকৈ চিলাই হৈ গ'ল মোৰ দেখিছে এই তেনেকুৱা ধৰণৰ হৈ যায় আচলতে আৰু তলৰ যিচটা মানে কাপোৰ এডোখৰ অকণমানকৈ বাঢ়ি আছে সেই চটা সমানকৈ কাটি ল'ব লাগিব এতিয়া আৰু কাটি পিনে ধুনীয়াকৈ আকৌ কাপোৰ জইন দিব লাগিব আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু এনেকুৱা কাপোৰবিলাক মানে খুব বেছি সূতাবিলাক ওলাই যায় আৰু সেইকাৰণে ভালদৰে চিলাব লাগে নহ'লে অকণমান খেলি মেলি হ'লে সূতা বহুত বেছি ওলাই যায় দুচটা কাপোৰ এতিয়া তল চাইডত লগাব লাগিব তল চাইডে জোখ কৰি ধুনীয়াকৈ কাটি থোৱাই আছে এতিয়া ধুনীয়াকৈ এইফালে এনেকৈ মিলাই ল'ব লাগিব নহ'লে উলট পালট হ'লে সঁচাকৈ দিগদাৰ হয় এইবোৰ আকৌ খোলা মেলা কৰাৰ বহুত দিগদাৰ হয় সেইকাৰণে আপোনালোকে যদি চিলাই তেতিয়া ধুনীয়াকৈ চিন এটা দি ল'ব 1-2কৈ আৰু সেই চটা এতিয়া ধুনীয়াকৈ এনেকৈ চিলাই দিছোঁ মই আৰু ধুনীয়াকৈ সমান কৰি চিলাব লাগিব নহ'লে বেয়া হ'ব দেখিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু স্কিপ কৰি দেখুওৱা হৈছে নহ'লে বহুত দীঘল ভিডিঅ' হ'ব তথাপিও বহুত দীঘলে হৈছে ভিডিঅ'টো আৰু এয়া দেখিছেনে এই বাঢ়ি থকাবিলাক অলপ অলপকৈ কাটি দিলেও কোনো কথা নাই আৰু এতিয়া তলৰ কাপোৰ চটাৰ ওপৰতে আকৌ মাৰিব লাগিব চিলাই আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু ধুনীয়াকৈ এডোখৰ চিলাই মানে দুটা চিলাই মাৰিব লাগিব ওচৰা ওচৰিকৈ মাৰিব লাগিব একদম ঘনকৈ আৰু বৰ ডাঙৰকৈ নহয় ওচৰা ওচৰিকৈ ঘনকৈ মাৰিব লাগিব চিলাই দুটা মাৰি দিছোঁ আৰু এইটো ধুনীয়াকৈ হৈ গৈছে এটা ছাইড হৈছে প্ৰায় আৰু এতিয়া বাকী আছে হুপ পটিকেইটা সেইকেইটা হুপ পটিকেইটা লাগিব আৰু দুইটা হৈ গ'ল মই দুইটা কৰি ল'লোঁ আপোনালোকক এটা দেখুওৱা নহ'ল আৰু হুপ পটিৰ কাৰণে মই এনেকৈ ধুনীয়াকৈ ব্লাউজৰ কাপোৰেই লৈ লৈছোঁ আৰু 3 ইঞ্চি মানৰ কাপোৰ লৈছোঁ মই আৰু দুমুটুক কৰি লৈছোঁ ধুনীয়াকৈ দুমুটুক কৰি পিনে এতিয়া তাতে
লগাব লাগিব এইটো সাইডৰ পৰা লগাব লাগিব দুমুটুক কৰি লৈছো দুমুটুক কৰি পিনে এনেকে এনে ধৰণে লৈ লৈছো দুটা মুটুক কৰি পিনে আৰু ইয়া দেখিছে নহয় এনেকে ধৰি চিলাই দিম বৰ বেছি এটা ডাঙৰকে চিলাব নালাগে বাৰু সৰুকে চিলাব লাগে এনে ধৰে চিলাই গৈছো তাৰ পিছত আকৌ এতিয়া ইফালে ইয়াতো এটা চিলাই মাৰিব লাগিব চিলাইটো মাৰি হলেহে ইফালে মুটুকাই পিনে ধুনীয়াকে আকৌ চিলাব লাগিব এটা ব্লাউজ চিলোৱা ইমান সহজ নহয় বহুত টাইম লাগে আৰু মই এতিয়া ৰাতি চিলাইছো কাৰেণ্টটো প্ৰব্লেম দি থাকে মাজে মাজে এইফালেও এটা চিলাই মাৰিব লাগিব এইফালে এটা চিলাই মাৰি দিলে হৈ যাব আৰু ইটো সাইডত একে পটি লগাব লাগিব ইটো সাইডতো আপোনালোকে চাই যাওক ভিডিওটো শেষলৈকে আৰু ভাল লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু কিমান ভালকে দেখাব পাৰিছো হেতু মই ক'ব নোৱাৰো কিন্তু যিমান পাৰিছো ইমান দেখাবলৈ চেষ্টা কৰিছো আৰু এফালেটো হে একে ধৰণে লগাই লৈছো মই কাপোৰ এফালৰ আচলতে অকমান বেলেগ ধৰণে লগাব লাগিব ইটো অকনমান এনেকে মুটুকাই দিয়া হৈছিল এটো কিন্তু মুটুকাই দিব নালাগিব মানে বাহিৰলে অকমান যিডখৰ হেইডখৰ বাহিৰলে ওলাই থকা গুটেই থাকিব লাগিব আপোনালোকে চাই যাওকচোন এয়া দেখিছে নহয় মই এনেদৰে দিছো এটো ইফালতো ধুনিয়াকে মুটুকাই দিছো এতিয়া এটো এনেদৰে দিব লাগিব এনেদৰে দিলে মানে জুখত ধুনিয়া হয় দেখিবলে আৰু ইয়াত যেহেতু হুকগিটা মানে ইটো লগাব লাগিব ইটো পটি বুলি কয় যে ইটো লগাব লাগিব হুকগিটা ইটোত থাকিব আৰু এতিয়া এটো হৈ গল মোৰ ধুনিয়াকে দুইটা সাইড হৈ গল মোৰ আৰু এতিয়া মই ধুনিয়াকে এখিনি সমানকে কাটি লৈছো আৰু আকৌ এটা মই মানে ইয়াত পটি যেহেতু লগাম মানে হুক লগাবলে যেহেতু পটি লগাব লাগিব সেইগিটা ধুনিয়াকে এনেকে লগাই লৈছো বেলেগে কি কয় নাজানো মই কিন্তু পটিয়ে কওঁ আৰু এইবিলাকো আৰু ইয়া হৈছেগে প্ৰায় আৰু এতিয়া এয়া দুইটা হৈ গল দেখিছেনে বাৰু আৰু জুখি চাব আপোনালোকে ধুনিয়াকে এটা সমান হৈছে নে নাই হোৱা এটা চালে গম পাই যাব ব্লাউজটো কিমান মিলিছে কিমান নাই মিলা আৰু ইয়া দেখিছে ধুনিয়াকে সমান হৈ গৈছে আৰু এতিয়া পিঠি সাইডটো আহি গল বেক সাইডটো অকমান পিঠিটো দীঘলীয়াকে ডাঙৰকে কটা হৈছে যেটো আৰু বেছি ডাঙৰ ছোৱালী নহয় ছোৱালীৰ কাৰণে চিলা হৈছে আৰু 32 সাইজৰ ব্লাউজ আৰু পিঠিটো বৰ বেছি বহল কটাও হোৱা নাই আপোনালোকক দেখাইছে আৰু এনেকে ধুনিয়াকে প্ৰথমৰ পৰা চিলাই আহিব লাগিব এই দেখিছে ন চিলাই ললো মই আৰু গুটে মানে ৰাউন্ডটো চিলাই লব লাগিব ৰাউন্ডটো চিলাই মানে ব্লাউজৰ কাপোৰ যাতে ইখন হিখন লৰচৰ হৈ নাযায় তেনেকুৱা ধৰণত চিলাইটো মাৰি লব লাগিব কাখে কাখে মাৰিব লাগিব কাখে কাখে মই চিলাইটো মাৰি লম আৰু এনেদৰে মই ধুনিয়াকে কাখে কাখে চিলাইটো মাৰি ললো তাৰ পিছত ধুনিয়াকে যিবোৰ বাহি আছিলে হেবিলাক ধুনিয়াকে সমান সাইজত কাটি ললো আৰু দেখিছে নহয় এটা কিমান ধুনিয়া লাগিছে আৰু এনেকে সমান কৰি চাই লব আৰু সমান কৰি চাৰি ভাগ কৰিব চাৰি ভাগ কৰিব ব্লাউজৰ হেৰিটো পিঠি সাইডটো টেকিং কিটা দিব লাগিব যে সেই কাৰণে চাৰি ভাগ কৰি ধুনিয়াকে মাজতে এই চিন এটা দি লব তাৰ পিছত টেকিং দুটা লগাব লাগিব টেকিং নিদিলে ব্লাউজত ইমান ভাল নালাগে দেখিবলে কিছুমান ব্লাউজত টেকিং নিদিয়া থাকে এইবিলাক চাবচোন কিমান কেনেকুৱা দেখে ভাল নালাগে টেকিং কিটা দিলেহে আচলতে ভাল লাগে আৰু ইয়া দেখিছে না টেকিং কিটা এনে ধৰণে দি লব জোখ কৰি এয়া ধুনিয়াকে টেকিং কিটা দিয়া হৈ গল আৰু এতিয়া ধুনিয়াকে কাপোৰ কিছটা মই জইন কৰি লম আৰু জইন কৰোতে আৰু আপোনালোকে জানেই কেনেদৰে জইন কৰিব লাগে ধুনিয়াকে জইন কৰি লব আগফালৰ সাইডটো আৰু মানে বেক সাইডটো আগফালৰ সাইডটো পিছফালৰ সাইডটো ধুনিয়াকে জইন কৰি লব এনেকে হাতে ধৰি পিনে এনেদৰে আৰু বাহি থকা বিলাক কাটি দিব কোনো কথা নাই অকনমান বাহি থাকিলে মানে আৰু ধুনিয়াকে ইয়া হৈ গৈছে এনেকে দৰে চিলাই লব আৰু তাৰ ওপৰত এটা ইয়াতো এটা চিলাই দি দিব নহলে খোল খাই যোৱা চান্স থাকে মানে মই আগতে এনেকে দিয়া নাছিলো মানে ব্লাউজ দুটামান খোল খাই গল সেই কাৰণে এতিয়া এনেদৰে দি দিবলৈ ধৰিছো এনেকে দি দিলে হুটা মানে ওলাই থাকে যে ইমান ভাল নালাগে সেই কাৰণে তথাপিও দিব লাগে এতিয়া আজিকালি এনেকুৱা কাপোৰবিলাক খোল খাই যায় মানে হুটাটো ওলাই পিনে হেৰি হৈ যায় সেই কাৰণে খোল খাই যোৱা নিচিনা হয় আৰু এতিয়া ধুনিয়াকে 2 ইঞ্চি মানৰ কাপোৰ এচটি লৈছো মই এয়া দেখিছে না হুপ পটিৰ পৰা ধুনিয়াকে একদম হেখলৈকে চিলাই যাব লাগিব দুইটা
মানে পিঠি ছাইডৰ পৰাও একদম আকৌ ইফালৰ হুপ পতিলৈকে চিলাই যাব লাগিব। পাৰপিন দিলে বেছি ভাল, কিন্তু পাৰপিন নাই এতিয়া মোৰ হাতত। মই এই কাপোৰকে ব্যৱহাৰ কৰিছোঁ পাৰপিনৰ হিচাপত। আৰু এনেকৈ ধুনীয়াকৈ কাটি ল'ব লাগিব অকণমান, নহ'লে ঘূৰ খাওঁতে অকণমান দিগদাৰ হয়। ঘূৰ খালে যিহেতু এনেকৈ ঘূৰাই পিনে চিলাব লাগিব। আৰু অকণমানকৈ উলিয়াই থৈ যাম মই, অকণমান বগাকৈ। তেতিয়া দেখিবলৈ ভাল লাগিব, পাৰপিন দিয়া নিচিনাই লাগিব। কিন্তু গোটাই হ'ব, ডাঠ কাপোৰে দিছোঁ যিহেতু অকণমান গোটাই হ'ব। আৰু কাটি ল'লে মানে এনেকৈ ঘূৰাবলৈ ভাল হয়। যদি নেকটাকৈ চিলাই তেতিয়া মানে যিডোখৰত ঘূৰ খাব সেইডোখৰতে দাং খাই যাব, সেই তেনেকুৱা নিচিনা হয়। সেইকাৰণে তেনেকৈ চিলোৱা হৈ গ'ল। আৰু এতিয়া ইয়াত দেখিছে হাতৰ কাৰণে এইকেইটা মই ওলোটা ফালে লৈছোঁ। হাতৰ যিটো তলৰডোখৰত থাকিব সেইডোখৰ চিলাই ল'লোঁ। আৰু এতিয়া এইফালে এটা বগা কাপোৰখনত চিলাইটো মাৰি ল'লোঁ। আৰু এই নেটডোখৰ লগাম যিহেতু, আৰু হাতৰ এইটো পটিটো হ'ব, তলৰ পটিটো হ'ব। আৰু এইফালেও এটা চিলাই এটা মাৰি ল'ব লাগিব ধুনীয়াকৈ। আৰু নেটডোখৰ সেইডোখৰ আপোনালোকক দেখাইছোঁ। নেটডোখৰ আপোনালোকে দেখিলে নহয়, কিন্তু এই বগা কাপোৰযোৰটা মই কটা নেদেখুৱালোঁ, সেইটো জোখতে কাটি ল'ব লাগিব। আৰু এইফালেও এটা চিলাই মাৰি লৈছোঁ। আৰু এতিয়া নেটডোখৰ ধুনীয়াকৈ কুচ দি চিলাব লাগিব, মাজতে ধৰি ল'ব লাগিব। মাজত ধৰি পিনে চিলাব লাগিব, নহ'লে আন্দাজ নাপাম যে আমি। সেইকাৰণে মাজত ধৰি চিলাব লাগিব, সমানকৈ ধৰি মাজৰ পৰাই এনেদৰে মাজতে ধৰি ল'ব আৰু চিলাই যাব লাগিব ধুনীয়াকৈ লৈ পিনে। কুচ দিবলৈ চিলাব লাগিব। অকণমান দিগদাৰ হয় এনেকৈ চিলাবলৈ, সেইকাৰণে কেমেৰাটো লৰচৰো কৰি যায়। সেইকাৰণে বৰ এটা বেছি খৰখেদাও কৰিব পৰা নাই, লাহে চিলাবলগীয়া হৈছে। আৰু এনেদৰে আগে চিলাই ল'ব, তাৰপিছত ঘূৰাই পিনে কুচ দি চিলাই গৈ থাকিব। ইফালেও আকৌ কুচ দি চিলাব লাগিব, এইফালেও কুচ দি চিলাব লাগিব। দেখিছে প্ৰায় হ'লগৈ মোৰ চিলাই পিনে, আৰু প্ৰায় হৈছে। আৰু এতিয়া ইফালেও মই কৰি ল'ম। আৰু ইফালে এতিয়া দেখিছে কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে ধুনীয়াকৈ পটিচটাৰ ওপৰত এটা চিলাই মাৰিব লাগিব, তেতিয়াহে ধুনীয়া লাগিব দেখিবলৈ। আৰু পটিটোত ধুনীয়াকৈ চিলাই এটা মাৰি লৈছোঁ। আৰু এইফালে এতিয়া ইটো ব্লাউজটো এতিয়া হাতখন লগাব লাগিব। এখন হাতখন হৈ গৈছে কমপ্লিট। আৰু এতিয়া ইফালতো মই বনাই ল'লোঁ বাৰু, আপোনালোকক দেখুৱাবলৈ নহ'ল, ইমানকৈ দেখুৱাই থাকিবলৈ আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। আৰু এইফালে এতিয়া ধুনীয়াকৈ এনেকৈ মিলাই ল'ব, আপোনালোকে চাই ল'ব। আৰু এতিয়া ধুনীয়াকৈ মাজতে ল'ব লাগিব, আচলতে মাজত ল'লেহে ধুনীয়াকৈ জোখটো পৰিব, নহ'লে আমাৰ তলফালৰ পৰা এটা ছাইডৰ পৰা চিলাই আহিলে মানে চুটি দীঘল হৈ থাকিব পাৰে। সেইকাৰণে ধুনীয়াকৈ এনেকৈ মিলাই পিনে ল'ব। আৰু ধুনীয়াকৈ এনেকৈ ধৰি ল'ব, মাজতে ধৰি পিনে তাৰপিছত এনেদৰে চিলাই দিব। কুচবিলাক যেনেকৈ আছে তেনেকৈ চিলাই যাব লাগিব। আপোনালোকে চাই যাওকচোন ভিডিঅ'টো, তেতিয়া গম পাব। আৰু ইমান ভালকৈ দেখুৱাব পৰা নাই, কাৰেণ্টটো গুচি গ'ল। লাইট এটা জ্বলাই লৈছোঁ। আৰু এয়া দেখিছে এনেধৰণে গাঁঠি এটা মাৰি ল'ব, নহ'লে খোল খাই যাব নেট যিহেতু। আৰু এতিয়া আগৰ এইফালৰ কুচকেইটা যিধৰণে দিছিলোঁ সেই একে ভাজতে চিলাই যাব লাগিব, তেতিয়াহে ধুনীয়া দেখিব, মানে ধুনীয়া দেখিব। আৰু কিছুমানে বেলেগ ধৰণৰ চিলাই বাৰু, মই এনেধৰণে চিলাই চালোঁ। আৰু এতিয়া দেখুৱাইছোঁ আপোনালোককো। আৰু এইফালে দেখিছেনে এনেদৰে চিলাই যাব লাগিব। আৰু এফালৰ হৈ গ'ল। আৰু ইফালতো মাজতে ধৰি চিলাব লাগিব, তাৰপিছত আকৌ এটা চিলাই মাৰি দিব আপোনালোকে, তেতিয়া ধুনীয়া হ'ব। মানে এটা চিলাইত হেৰি নহয়, আৰু এটা চিলাই মাৰি দিব। মই দুটা চিলাই মাৰি হৈ গ'ল। আৰু এতিয়া এইটো হাতটো হৈ গ'ল, আপোনালোকক দেখাই দিম অকণমান পাছত। আৰু এয়া দেখিছেনে, এতিয়া মই এই চিধা ছাইডত মানে যিটো মানে উল্টাটো নহয়, চিধা ছাইডটোতে এটা চিলাই মাৰি লৈছোঁ। ওপৰতে সৰুকৈ চিলাই মাৰিছোঁ, বেছি ডাঙৰকৈ মৰা নাই, অকণমানিকৈ চিলাই এটা মাৰি লৈছোঁ। আৰু হাতটো ধুনীয়াকৈ উলটিয়াই ল'লোঁ, হাতটো ধুনীয়াকৈ জুখি লৈছোঁ। আৰু জোখৰ মতে চিলাব লাগিব। আৰু জোখমতে চিলাই ল'লোঁ, অকণমান ডাঙৰ কৰিছোঁ তাতকৈ, জোখতকৈ অকণমান ডাঙৰ কৰিছোঁ বাৰু। আৰু এয়া ধুনীয়াকৈ চিলাই গৈছোঁ। তলতো আপোনালোকে জোখটো লৈ পিনে চিন এটা দি ল'ব। আৰু ধুনীয়াকৈ এয়া দেখিছে নহয়, এয়া হৈ গৈছে মোৰ প্ৰায় ব্লাউজটো, আৰু হৈছেগৈ এতিয়া। আৰু এয়া ধুনীয়াকৈ কাপোৰ মানে তলৰ পাৰিটো লগাব লাগিব, যিহেতু কাপোৰ এচটি লৈ লৈছোঁ ধুনীয়াকৈ, মানে 3 ইঞ্চি মানৰ হ'ব। আৰু আন্দাজমতে কাটি ল'ব। আৰু ধুনীয়াকৈ ওপৰত মানে
শুদ্ধ ছাইডটোত মানে ওলোটা ছাইড নহয় মানে ভাল ছাইডটোত সেইটো ছাইডত ধুনীয়াকৈ চিলাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ এইফালে আকৌ বগা কাপোৰ তাত এটা চিলাই মাৰি ল'লোঁ তাৰপিছত আকৌ এনেধৰণে মুটুকাই পিনে ধুনীয়াকৈ চিলাইটো মাৰি দিলোঁ আৰু ব্লাউজটো কমপ্লিট হৈ গ'ল কমপ্লিট হোৱা নাই বাৰু সুপতিবিলাক লগাবলৈ আছে সুপতিবিলাক লগোৱা আপোনালোকক নেদেখাওঁ আৰু বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু এয়া হৈছেগৈ প্ৰায় আৰু ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনালোঁ আৰু আগলৈ এনেকৈ মৰম দি যাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান পাই থাকিব আপোনালোকে কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি থ'ব আৰু এয়া দেখিছে নহয় ব্লাউজটো কমপ্লিট হৈ গ'লগৈ আৰু এইবিলাক লটকন লগাই দিলোঁ দুটা বেক চাইডটো এইটো দেখুৱাই দিছোঁ আপোনালোকক আৰু কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব